ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ বহুত বেছি ভাল, দিনটো ভালেই গ'ল। ৰুমত আছোঁ, চব্জি বনাম। আপোনালোকক দেখাম কি চব্জি বনাম। এতিয়া চাওক মই কি কাটি আছোঁ। এয়া মই কাটি আছোঁ কচু। কচু মোৰ বহুত বেছি প্ৰিয়। ৰঙালাওৰ লগত কচু দিলে চব্জি বহুত ভাল লাগে, টেষ্টটো বহুত ভাল আহে। এতিয়া মই ধুনীয়াকৈ গোটেইখিনি কাটি লৈ আছোঁ। মই আলু বেছি ভাল নাপাওঁ, গতিকে মই অকণমান সৰু আলু এটা লৈছোঁ। মই জলকীয়াও বেছি খাব নোৱাৰোঁ দেই। এতিয়া মই বহাই দিলোঁ চব্জি। এতিয়া হ'ব আৰু চব্জি বনি আছে। কি বনাই মই নাজানো, আজি চব্জি খাব পৰা হয় নে নহয়, নে কচুৱে খোজাইহে নাজানো আৰু। এতিয়া মই চব্জিত বানপানী কৰি দিলোঁ। ফাইনেলি মোৰ চব্জি হৈ গ'ল। নাজানো, এতিয়া টেষ্ট কৰিলে গম পাম মোৰ ফাইনেল লুক। এতিয়া মোৰ আক্ৰমণ, বহুত ভোক লাগিছে দেই। খাওঁ আৰু এতিয়া বাহ।